हेलो गुड मर्निंग सकलोके आपनालोक सकलो उठिले सागे मयो उठिलो उठी गा सा धुई आहिसु भाले आछे निश्चय आपनालोक मयो भाले आछो बानपानीर माने एरियात थका मानुहबिलाक खूब सावधाने थाकिब माने আজি राति এই কথাবিলাক চিন্তা কৰি মোৰ অলপো টোপনি নাহিলে কালি এটা নিউজ পালোঁ কিবা গেৰুকামুখৰ মানে নদী বান্ধ হেৰিটোৰ ওপৰেদি বোলে পানী বাগৰিছে আৰু আপাৰ আছামৰ যিখিনি মানে উজনি অসমৰ মানুহখিনি সাৱধানে থাকিবৰ বাবে নিউজত দিলে মোৰ আৰু সেই নিউজটো চাই পেলানি মানে ৰাতি আৰু টোপনি নাহিলে ইমান চিন্তা লাগিছে মানে নামনি অসমৰ মানুহখিনিৰ নিচিনা হাৰাশাস্তি আমাৰ সেইখিনি ডিব্ৰুগড় শিৱসাগৰ সেইটো জেগাৰ মানুহখিনিও হ'ব বোলো একদম মানে চিন্তা কৰি ৰাতি কি যে পৰিস্থিতি মানুহবিলাকৰ সৃষ্টি হৈছে প্ৰায় 1:30-2টামান বজাতহে টোপনি আহিছে তাকে ভাবিছোঁ এতিয়া ৰাতিপুৱা খাবৰ কাৰণে কিবা এটা বনাওঁ বুলি ভাবিছোঁ আহকচোন বনাওঁ কিবা এটা ৰাতিপুৱা মানে খাবৰ বাবে ব্ৰেকফাষ্টৰ বাবে আজি মই অকণমান চুজি বনাম বুলি ভাবিছোঁ ব্ৰেকফাষ্টৰ বাবে মই আজি অকণমান চুজি বনাম বুলি ভাবিছোঁ তাৰ বাবে মই লৈছোঁ অকণমান চুজি অলপ চেনি কেইটামান কাজু বাদাম আৰু অলপ ঘি কেৰাহীখন গৰম হ'বলৈ দিছোঁ ইয়াতে মই 2 চামুচ ঘি দিছোঁ বেছি দিয়া নাই ঘিখিনি গৰম হোৱাৰ পিছত কাজুকেইটা ইয়াতে অকণমান ভাজি ল'ম বহুত বেছি ভাজিব নালাগে অকণমান ভাজি ল'লে হৈ থাকি যিখিনি ৰঙা নোহোৱালৈকে খুব ধুনীয়াকৈ এনেকৈ ঘি ভাজিব লাগে ৰিফাইন তেলতো ভাজিব পাৰি ৰিফাইন তেলতো বনাব পাৰি কিন্তু মই খুব কমহে ৰিফাইন তেল ইউজ কৰোঁ গৰু ঘিউটো বেছি ব্যৱহাৰ কৰা হয় মই মানে যিটো ঘি মই খাবৰ কাৰণে আনো আৰু সেই ঘিটো মই ভগৱানক চাকি জ্বলাবৰ কাৰণেও আনো একেটা ঘি মধুসূদন ঘিটো ইয়াতে ভালেই দিয়ে খুব ভাল সেইটোৱে মাজতে ইয়াতে মানে গাখীৰৱালা এজনে গাখীৰ দিছিলে গাখীৰৰ হেৰি এজনে তাৰ প্ৰথম অৱস্থাত মানুহজনে খুব ধুনীয়া গাখীৰ দিছিলে দেই তাৰপিছত কি কৰিলে মানুহজনে মানে গাখীৰবিলাক মানে কিবা এটা মেডিচিনৰ এটা চেণ্ট আহে গাখীৰবোৰ তাৰপিছত তেওঁ মানে মাজে মাজে কেতিয়াবা ঘি মাখন এইবিলাক আনি দিয়ে ঘি চিবিলাক খুব ভাল দিয়ে মানে ঘিটোতো সদায় লোৱা নহয় 1 কেজি লোৱা হয় বহুত দিন গুচি যায় তাৰপিছত কি হ'ল পিছত গম পালোঁ বোলে তাহাঁতি গৰুবিলাকক ইনজেকশ্যন দিয়ে গাখীৰ সৰহকৈ ওলাবৰ কাৰণে আৰু সেই কথাখিনি গম পোৱাৰ পিছত আৰু গাখীৰ লোৱাটো বন্ধ কৰি দিলোঁ আগতে মানে মই আধা লিটাৰ গাখীৰ প্ৰায় 1.5 বছৰমান তেখেতৰ পৰা লোৱা হৈছিলে এই চেনিখিনি দি দিওঁ আৰু কাজুকেইটাও দি দিওঁ লগতে সেই তাৰপিছত আৰু মানে লোৱা নহ'ল আৰু সেই মানুহজনে কেতিয়াবা এনেকৈ ঘি দি যায় ভাল ঘি দিয়ে এতিয়াতো আৰু এই পেকেট গাখীৰটো খোৱা হয় কিন্তু পেকেট গাখীৰৰ ইয়াৰো কোৱালিটিটো ভাল বেয়া নহয় মানে
হৈ গৈছে। এতিয়া তাতে অকণমান পানী দি পেলাই হেৰি কৰিবলৈ, মই কিন্তু চুজিত পানী নিদিওঁ, গাখীৰ দিওঁ। তাকে অলপ গাখীৰ তাতে দি ধুনীয়াকৈ, আপোনালোকেও এনেকৈ যদি ঘৰত গাখীৰ এভেইলেবল থাকে গাখীৰ দি বনাই চাবচোন। চুজিটো খুবেই সোৱাদ হয়, খাবলৈ খুবেই ভাল হয়। এক কাপ গাখীৰ কৰি দি দিয়া হ'ল। এতিয়া চিম কৰি মই চুজিখিনি ঢাকি দিওঁ। হৈ গৈছে চুজিখিনি। এতিয়া কেৰাহীখন নমাই চাহখিনি পেলাই দিওঁ। চাহখিনি পাতি দিছোঁ। ধুনীয়াকৈ চাহ একাপ বনাই লওঁ। ব্ৰেকফাষ্টটো ৰেডি হৈ গৈছে। এতিয়া প্ৰথমে চাহকাপ আৰু চুজিকণ খাই লওঁ।